ইয়াতে প্ৰথম মানে ইংৰাজী প্ৰথম ইয়াতে চাহ পাইছিলে। হাই এভৰিৱান, মই নয়ন আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল NJTSK ব্লগলৈ। আজি গৈ আছোঁ চাবুৱা অলপ কাম এটাতো গৈ আছোঁ আৰু আমাৰ জেঠাই এজনী ঘৰ আছে, তেখেতৰ ঘৰতো সোমাম। এতিয়া ফোন চোন কৰিলোঁ আমি ভাত খাই যাম বুলি আৰু ভাবিছিলোঁ ইমান চাবলৈকে যদি গৈ আছোঁ সেইকাৰণে বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আমিনো ৰাস্তাত কি দেখোঁ আৰু কিনো কৰি গৈ থাকোঁ আমি। আৰু মোৰ লগত গৈ আছে টিকু একদম আজি পুৰা চশমা পিন্ধি পুৰা হেৰি হৈ আছে, শিৱাজী দা বছ হৈ আছে পুৰা। তো গৈ আছোঁ, ভিডিঅ'টো চাই থাকক, লেটছ গো। এইখিনি আমাৰ ঘৰৰ ওচৰৰ ৰাস্তা আৰু এখন বৃহৎ ডাঙৰ হাবি আছে আমাৰ ঘৰৰ ওচৰত। আমি এফালে গৈ আছোঁ আৰু এইফালে চবফালে পুখুৰী, আমাৰ ঘৰত পুখুৰী বহুত আছে। মনে আজি পাখি মেলে ও চুয়া কিনো রঙে হিয়া ভরে মিঠা মিঠা আজি সপোনরে অজানিতে চুয়া মন ভরে দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে মুখৰে। আমি পালোহি এতিয়া বাইপাছ আৰু সেইদিনাখন গৈছিলোঁ ৰাইট চাইডে, আজি যাম লেফ্ট চাইডে, এইটো চাইডে যাম আজি। এইফালে ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী যোনফালে যায় সেইফালে যাম। তো চাই থাকক আৰু বাইপাছত কি দেখোঁ গোটেইখিনি দেখাই গৈ আছোঁ বাৰু। আজি বতৰটো বিৰাট ধুনীয়া কৰিছে, ধুনীয়াকৈ ৰ'দ দি আছে আৰু হাৱা মাৰি আছে, গৰম হাৱাটো অলপ মানে একদম ধুনীয়া মিঠা একদম ঠাণ্ডা হাৱাটো মাৰি আছে। আৰু আজি ফাৰ্ষ্ট টাইম মই এনেকুৱা পুৰা হালধীয়া স্পৰ্টিং পিন্ধিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি পিনে জনাবচোন। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে। যদি এইফালে মাকুমৰ ফালৰ পৰা আহে তেতিয়া ফ'ৰ লাইনে যদি ডিব্ৰুগড়, যোৰহাট যাম বুলি ভাবে তেতিয়া এইফালে যাব পাৰিব, এইফালে গুচি যাব পাৰিব। আৰু এইফালে গ'লে পাবগৈ লুণপুৰীয়া, পানীতোলা আৰু মুঠতে টাউন দি গ'লে এফালে চিধা যাব পাৰিব। আৰু যদি টাউন নাযায় বাইপাছ ফালৰ পৰা গ'লে এফালে যাব লাগিব, যোনফালে দেখালোঁ সেইফালে যাব লাগিব। এতিয়া ছেপ্টেম্বৰ, নৱেম্বৰ, অক্টোবৰ এনেকুৱা সময়ত পথাৰবোৰ চাবলৈ বিৰাট ধুনীয়া লাগে, পূৰা ধুনীয়া সেউজীয়া হৈ থাকে। আৰু দুদিনমানৰ পিছত চাগে ধানখিনি পকিবগৈ আৰু এইটো যে মই যে আঙুলিৰে যোনটো দেখাই দিছোঁ, এইটো আপোনাৰ হৈ গ'ল তিনিচুকীয়াত যিমান ৱাইনশ্বপত যিমান মাল আহে চব ইয়াত ৰখা হয় আৰু ইয়াৰ পৰা ৱাইনশ্বপে ডেলিভাৰী দিয়া হয়, মই জনামতে দেই। তাৰপৰা অলপ আগত গ'লে আঙুলিৰে দেখাই দিছোঁ যে এফালে সোমাব লাগিব লুণপুৰীয়া গাঁৱলৈ। লুণপুৰীয়া গাঁও তিনিচুকীয়াবাসী প্ৰায়ভাগ মানে নাম শুনিছে। এইফালে মই গলিটো ধুনীয়াকৈ দেখাই দিছোঁ, ৰ'ব কেমেৰাটো বেকা কৰি পিনে। এইফালে গ'লেগৈ পাব একদম লুণপুৰীয়া গাঁও, সেইফালে ডাইৰেক্ট আকৌ বাইপাছে ওলাব পাৰিব, সেইফালে গৈ পিনে লুণপুৰীয়া এইফালে। আমি এতিয়া এইটো বাইপাছটো এতিয়া শেষ কৰিলোঁ, এফালৰ পৰা তিনিচুকীয়াৰ ফালৰ পৰা আহিলে এফালৰ পৰা আহিব লাগিব আৰু এফালৰ পৰা যাব লাগিব ডিব্ৰুগড় পানীতোলা। এতিয়া অকণমান আগত গৈ আমি পানীতোলা পামগৈ। আমাৰ কামটো আছে চাবুৱাত কামটো কৰি পিনে জেঠাই ঘৰলৈ যাম। আৰু মই ভাবিছোঁ আজিৰ পৰা ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। মানে মই ডেইলি যি কৰোঁ বা য'ত যাওঁ ডেইলি ৱাইজ দিম। ডেইলি ৱাইজ ব্লগ দিলে ভাল পাব নে নিদিলে ভাল পাব কমেণ্ট কৰি পিনে জনাবচোন। আৰু এটা কথা কমেণ্ট কৰি পিনে জনাব, অলপ লাহে জানা দেখোঁ। আৰু এটা কথা কমেণ্ট কৰি পিনে জনাব যে ব্লগবোৰ মই ক'ত গৈ পিনে বনালে ভাল হয়। নিজে আপোনালোকে ঠাইবোৰৰ নামবোৰ ক'ব, ওচৰ পাজৰে ক'ব, বেছি দূৰ নামবোৰ নক'ব, ওচৰ পাজৰে ক'ব। তেতিয়া মই য'ত ক'ব তাত চেষ্টা কৰিম গৈ পিনে ব্লগ বনাবলৈ। আপোনালোকে যেনেকৈ ব্লগটো বিচাৰে সেনেকৈ বনাম। কমেণ্ট কৰি পিনে জনাব। আৰু যোনে নতুন চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগে। প্লিজ নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কপাহি পানীতোলা পালোহি, এয়া পানীতোলা ষ্টেচন। এইটো ষ্টেচনটো, এইটো পানীতোলা ষ্টেচন। এখন পানীতোলা গেট, এফালে পানীতোলা সোমাই যাব লাগিব আৰু আমি যাম চিধা আমাৰ কামটো আছে। পানীতোলা সোমাবলগীয়া কাম নাই, সেইকাৰণে আজি পানীতোলাত নোসোমাওঁ, আমি গৈ আছোঁ চিধা। ৱেলকাম টু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। আমি এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমালোঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্ট এই আগত এইডোখৰত TCB ওচৰলৈকে তিনিচুকীয়া ডিষ্ট্ৰিক্ট পৰে। তিনিচুকীয়া ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলোঁ। এতিয়া আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সোমালোঁ আৰু এতিয়া গৈ আছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰত সোমাই গৈ আছোঁ আৰু। গানে তুমি মোৰ সুৰে তুমি মোৰ। পানীতোলা পাৰ হৈ লাহে চাবুৱা সোমাবলৈ লৈছোঁ আৰু চাবুৱা সোমাব লওঁতে বাগান ষ্টাৰ্ট হৈছে লাহে আৰু আগত আছেই বাগান চাবলৈ। মোৰ কামটো আছে বালিজান তিনিআলিতে মই কামটো কৰি লওঁ। কৰি পিনে ডাইৰেক্ট একদম দিঞ্জৰ সত্ৰৰ যোনটো ৰাস্তা, একদম ডাইৰেক্ট দিঞ্জৰ সত্ৰৰ ৰাস্তাটো লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো।
আমি সোমাই আহিলোঁ দিনদৈ সত্ৰ গাঁৱলৈ আৰু অথনি যে গেটখন দেখাইছিলোঁ সেই গেটখন হ'ল দিনদৈ সত্ৰলৈ যোৱা গেট মেইন গেটখন হয় এখন আৰু আগত সত্ৰখন আছে যদি সময় সুবিধা মিলে তেতিয়া সত্ৰখন এবাৰ ধুনীয়াকৈ দেখাই দিম ভিতৰলৈ নোসোমাওঁ বাহিৰৰ পৰা ধুনীয়াকৈ এবাৰ দেখাই দিম আৰু সত্ৰখন চাই ল'ব আৰু এদিন ধুনীয়াকৈ আহিম সত্ৰখনৰ ভিতৰত সোমাই পিনে ধুনীয়াকৈ দেখাই দিম বাৰু এফালে আহিলে আকৌ এইটো বাইপাছ পাব মানে 4 লাইনটো যিটো অথনি দেখাইছিলোঁ 4 লাইনটো আকৌ পাব এতিয়া এই 4 লাইনটো এফালে গুচি গ'লে তিনিচুকীয়া এফালে গ'লে আকৌ সেই ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আমি যাম চিধা ধুনীয়া ধুনীয়া বাগান আছে এইবোৰ বহুত ডাঙৰ ডাঙৰ বাগান চাৰিওফালে বাগানে বাগানে এইফালেও বাগান সেই দূৰলৈও বাগান আছে চাহ খেতি ইয়াতে উৎপন্ন হোৱা দিনদৈ সত্ৰৰ চাবুৱা সমষ্টিতে ইয়াতে চাহ খেতি উৎপন্ন হোৱা প্ৰথম ব্ৰিটিছে চাহ পাইছিলে চাবুৱাতে আৰু আজি চাহ অসমত যি বিখ্যাত এই চাবুৱাৰ পৰা বিখ্যাত আৰু ইয়াতে প্ৰথম চাহ মানে ইংৰাজী প্ৰথম ইয়াতে চাহ পাইছিলে আৰু কথাটো জানিছিলোঁ কিন্তু ইমান ভালকৈ নাজানো আৰু ভালকৈ জানিবলৈ অলপ চাৰ্চ কৰিব লাগিব চাৰ্চ কৰি চাব লাগিব মানে যিখিনি জানো সেইখিনি কৈছোঁ আৰু যদি কওঁতে মেলোতে কিবা ভুল বান্ধি হৈছে ক্ষমা কৰি দিব আৰু যদি ভুল হৈছে কমেণ্ট কৰি জনাই দিব এই আগত দলংখন চাওক এখন ধুনীয়া সাঁকোৰ দলং হয় এখন এইফালে এই হেৰিটো জানটো পাৰ হৈ পিনে এইফালে দূৰলৈ যায়গৈ এফালেদি আৰু এফালেদি অলপ আগতে গৈ পিনে জেঠাইহঁতৰ ঘৰটো আছে তাতে সোমামগৈ আৰু আমাৰ এতিয়া দেৰিয়ে হৈ গ'ল এতিয়া আপোনাৰ এতিয়া 3টা বাজিলেগৈ এতিয়া পেটৰ নাৰি এডাল হৈ গৈছেগৈ ভোকত গৈ পিনে এতিয়া চাওঁ তাত গৈ লওঁ গৈ পিনে কি হয় চাওঁ আৰু এই ৰাস্তাটো এই গছবোৰ আছে যে এইটো ফুটুকলা গছ নে কি হয় এই ৰাস্তাটো পূৰা ঠাণ্ডা হৈ থাকে এতিয়া পূৰা ঠাণ্ডা মানে এচিৰ ভিতৰত কিবা সোমাই অহাৰ নিচিনা লাগি আছে আমাৰ খালি ৰাতি আহিব ভয় লাগিব সেই আগৰ পৰা ইমান ডোখৰলৈ আহিলোঁ এতিয়ালৈকে এটা মানুহ ঘৰ নাই সেই আগতহে গৈ মানুহৰ ঘৰ আছে আৰু এইবোৰ চব বাগান চবফালে বাগানে আৰু চাবুৱাত বহুত বাগান আছে বহুত হিচাপ কৰিব নোৱাৰাকৈ বাগান আছে ইয়াত মানে ৰাতি আহিবলৈ অলপ ভয় লাগে আৰু এইটো ৰাস্তাত আৰু আমি ৰাতিও আহি পাইছোঁ এইটো ৰাস্তাত কিন্তু আজি গৈ আছোঁ দিনত আৰু দিনত আপোনালোকক ৰাতি দেখুওৱা হোৱা নাই আজি দিনটোহে দেখাই দিছোঁ আৰু এইটো জেঠাইহঁতৰ ঘৰ পালোহি এতিয়া সোমাই যাওঁ ইয়াত পাৰিবিনে আমি ইয়াতে জেঠাইহঁতৰ ঘৰত ভাত চাত খাই অলপ শুই দিলোঁ পৰি আছে মোবাইল চাই তাৰপিছত অলপ দেৰি থাকি পিনে আৰু যামগৈ আৰু ঘৰলৈ যোৱাৰ আগতে সত্ৰটো এবাৰ ধুনীয়াকৈ বাহিৰৰ পৰা ধুনীয়াকৈ দেখাই দিম সত্ৰটো চাই ল'ব আমি ওলাইছোঁ আৰু ইয়াৰ পৰা তামোল এখন খালোঁ তামোল এখন খাই এতিয়া ওলাই গৈছোঁ এতিয়া গৈ আছোঁ সত্ৰটোৰ ফালে আৰু সত্ৰটোত ভিতৰত নোসোমাওঁ বাহিৰৰ পৰা দেখাম আৰু বেছি দূৰ নাই ইয়াৰ পৰা সত্ৰটো জেঠাইহঁতৰ ঘৰৰ পৰা বেছি দূৰ নাই অলপ আগতে আছে সত্ৰটো তো সত্ৰটোলৈ গৈ ধুনীয়াকৈ সত্ৰটো দেখাই দিছোঁ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি সত্ৰলৈ যোৱা গেটখন দেখিছোঁ আৰু মই বেক কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ চাই লওক কোনটো ৰাস্তা দি আৰু কোনফালে সোমাব লাগিব সত্ৰলৈ ধুনীয়াকৈ দেখাই দিছোঁ চাই লওক আমি যাব লাগিব এফালে সোমাই যাব লাগিব আমি সত্ৰটোত আহি গ'লোঁ পিছফালে আমি ৰাস্তাটো ভালকৈ চিনি নাপাওঁ এতিয়া আকৌ আগফালে গৈছোঁ আগফালৰ পৰা ধুনীয়াকৈ মেইন গেটৰ ফালৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ কাৰণ আমি আহি গ'লোঁ পিছফালে এইটো চাওক এইটো পিছফালে আহি গ'লোগৈ আমি আৰু আগফালটো আছে এইফালে আমি আগফালে যাব লাগিব এতিয়া সত্ৰখন পিছফালে আহিলোঁ যদি পিছফালৰ পৰা ধুনীয়াকৈ এপাক ধুনীয়াকৈ পিছফালৰ পৰা আগফাললৈ ধুনীয়াকৈ এটা ভিডিঅ' কৰি এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ তো ভিডিঅ'টো চাই লওক লেটছ গো এয়া হৈ গ'ল দিনদৈ সত্ৰ আৰু এতিয়াতো দিনদৈ সত্ৰ বৰ্তমান তলা মাৰি থোৱা আছে এনেই দিনত খোলে নোখোলে গম নাপাওঁ কিন্তু এতিয়া বৰ্তমান খালি বন্ধ হৈ আছে এয়া এবাৰ ভিতৰৰ পৰা এনেকৈ গেটৰ মুখৰ পৰা দেখাই দিছোঁ এই ল'ৰাকেইটা কোনফালৰ পৰা সোমালে নাজানো আৰু আহিব কেতিয়াবা আপোনালোকে যোনে আহি নাপায় তলা মাৰি থৈ দিছে
যোনে আহি নাই পোৱা আহিব আৰু ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ যেতিয়া ভালকৈ খুলিব কেতিয়াবা এদিন আহি ভালকৈ ভিতৰত ভিডিঅ' বনাম বাৰু যাওঁতে আমি গৈছিলোঁ টাউনৰ ফালৰ পৰা এতিয়া আহিছোঁ 4 লাইন ফালৰ পৰা 4 লাইন ফালৰ পৰা গধূলি আহি বিৰাট ধুনীয়া লাগে ৰাস্তাটো বহুত ধুনীয়া লাগে বাইক চলাই আৰু এতিয়া আমি পালোহি জেয়াইগাঁও এখন জেয়াইগাঁও এইফালেদি গ'লেগৈ পাবগৈ পানী তোলা এই পোৱালিটো মই ভিডিঅ' বনাই চাই আছোঁ এইফালেদি গ'লেগৈ পাব পানী তোলা আৰু এইফালে গ'লেগৈ পাব TCP একদম চিধা এইফালে গ'লে TCP পাবগৈ ইয়াত এইফালে চাবুৱা পানী তোলাৰ ফালে চবফালে অকল বাগানে গোটেই 4 লাইনটো চাৰিওফালে অকল বাগান চবফালে বাগানে হৈ আছে এইফালে বাগান এই আগত বাগান গোটেই ৰাস্তাটোৱে বাগান আমি তিনিচুকীয়া সোমালোহি ইয়াত লিখা আছে ধুনীয়াকৈ ৱেলকাম টু তিনিচুকীয়া এইখন তিনিচুকীয়াত ক'ত কি কিমান কিলোমিটাৰ চব লিখা আছে আমি এতিয়া 4 লাইনৰ পৰা ওলাই আহি আমাৰ বাইপাছ ৰাস্তা পালোঁ এইফালেদি অথনি যাওঁতে এইফালেদি গুচি গৈছিলোঁ এতিয়া আমি এইফালৰ পৰা যামগৈ আৰু এইফালৰ পৰা গৈ এতিয়া আমি ঘৰ পামগৈ ঘৰ মানে প্ৰথম এতিয়া বৰগুৰি পাম বৰগুৰিত কাম এটা আছে সৰু সুৰা কামটো কৰি চিধা আমি ঘৰলৈ গুচি যামগৈ আৰু এইটো আমাৰ বাইপাছ ৰাস্তা যোনটো আমাৰ এইফালৰ পৰা মাকুম ওলাই যাব পাৰি একেবাৰে এইফালৰ পৰা ডাইৰেক্ট গৈ থাকিলে আপুনি মাকুম পাব মাকুম ডুমডুমা ডিগবৈ শদিয়া কাকোপথাৰ চব যাব পাৰিব এইফালে এই ৰাস্তাটো এফালে যদি সোমাই দিয়ে এফালে যাবগৈ ওলাই যাব পাৰিব বৰগুৰি কৰ্ট তিনিআলি আৰু এইফালে যদি যায় তেতিয়াহ'লে পাবগৈ তিনিচুকীয়া পুলিচ ৰিজাৰ্ভ এতিয়া আমি যামগৈ ৰাইট চাইডে আৰু এফালে গ'লেগৈ গুইজান পামগৈ এফালে গ'লে গুইজান পাম আমি যাম এতিয়া ৰাইট চাইডে এফালৰ পৰা আমাৰ এই গাঁৱৰ শ্বৰ্টকাট ৰাস্তা আছে এফালে সোমাই গুচি যামগৈ এবছৰ পূজাৰ প্ৰথম জিলেপি এখন লাগি হৈছিলে মজা আছে খাবলৈ এতিয়া চাবৰ পৰা আহি পালোঁ অলপ আগতে আহি পাই পিনে ভৰিয়াত চৰিয়াত ধুই পিনে অলপ চাহ তাহ খালোঁ চাহ খাই অলপ ফ্ৰেছ হ'লোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আজি ডেইলি লাইফটো দেখাবলৈ মই চেষ্টা কৰিলোঁ আপোনালোকৰ ওচৰত আৰু নতুন কিছুমান যিখিনি নতুন বস্তু দেখিলোঁ মই নতুন বস্তুখিনি আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু প্লিজ যোনে নতুন চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু অল অপশ্যনটো ক্লিক কৰি দিব তেতিয়া মোৰ ভিডিঅ' যেতিয়া নতুন আপলোড কৰিম নটিফিকেশ্যন আহি যাব আপোনালোকৰ তো আৰু প্লিজ ইমানডোখৰলৈ যদি ভিডিঅ'টো চাইছে প্লিজ এটাকে লাইক কৰি যাব নিজৰ ভাইটি দাদা বন্ধু বুলি ভাবি এটা লাইক কৰি যাব আৰু যোনে প্লিজ নতুন চাই আছে প্লিজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব হা চাওক মইতো ভিডিঅ'তে ক'ব পাৰিম ছাবস্ক্ৰাইব কৰক বুলি সেইটো আপোনালোকৰ নিজৰ মনৰ ভাবি বা নিজৰ ভাবি পিনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এটা নতুন ঠাইত এটা নতুন জেগাত আকৌ পুনৰ লগ পাম আজিৰ কাৰণে বাই বাই ধন্যবাদ জয় অসম।